বাগজানত পুনৰ অঘটন জোৰাতংক মাৰ নোযাওঁতেই এইবাৰ ব্যাহত হ'ল যাতায়াত। এইখন অসমৰে এক ভয়ংকৰ দৃশ্য এয়া। কথমপি প্ৰাণ ৰক্ষা পৰিল তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ। কেমেৰাৰ সন্মুখতে খহি পৰিল ডুমডুমা বাগজান সংযোগী এই দলংখন। দলংখনেই আছিল সৌ-সিদিনা অগ্নিকাণ্ড সংঘটিত হোৱা বাগজানলৈ অহা যোৱা কৰা একমাত্ৰ যাতায়াতৰ ব্যৱস্থা। চাওক কিদৰে তাজপাতৰ দৰে খহি পৰিল এই দলংখন। দলং গল ভাল নাহিব পটককে আমি এতিয়া ইয়াতে আছিলোঁ আমি থাকোঁতে নাছিলে না সেইটো মাজত ফচি থাকিল গাড়ীখনটো সিহঁতে আগতে বেক কৰি ল'ব পাৰেতো অঁ সেইখিনি থাকি গ'ল আমি অথনিৰ পৰা ৰৈ আছোঁ ইয়াতে ৰৈ আছিলোঁ পটককৈ দেখিলোঁ বুলি সিং আমাৰ ওচৰতে ৰৈ আছে ই ভয় খাই গ'ল না আছে মোৰ ওচৰত আছে দলং গ'ল ভাল আমি গাড়ীখন এইটো লাইভ দিব লাগিছিলে ন ফেচবুকত লাইভ দিব লাগিছিলে পাহৰি থাকিলোঁ